দুর্বৃত্ত যায় আক্রমণ করে। আমার কোনোবা ভাইকে কয় রাতি 12টা বজাত দূৰণিৰ পৰা যেতিয়া ঘৰত আহে ৰাস্তাতে কোনোবা দুৰ্বৃত্তই আক্ৰমণ কৰে। হেল্ল' গাইজ, পুবিন ব্লগ ইউটিউব চেনেল। আজি মই গৈ আছোঁ সদৌ ৰণীখুটা আঞ্চলিক সুতটোৰ ছাত্ৰ সন্থাৰ মিটিঙত, আৰু এইখন মিটিং আমাৰ গাঁৱতে কৰা হ'ব। তাকে আপোনালোকক দেখাবলৈ গৈ আছোঁ। তেনেহ'লে বলক আপোনালোকে মোৰ লগত। চাওক, এতিয়া আহি গ'লোঁ গেটৰ সন্মুখলৈ, আৰু আজিৰ মিটিংটো কেনেকুৱা হ'ব কেনেকুৱা নহ'ব আপোনালোকক ভালদৰে দেখাইছোঁ। আৰু এতিয়া আহি গ'লোঁ আমাৰ স্কুললৈ, আৰু এইখন ৰুমতে মানে আমাৰ ৭০টা জাতিৰ ডাঙৰ ডাঙৰ নেতা মুৰব্বীসকল আহি উপস্থিত হৈছে, আৰু আমাৰ ৭০টা জাতিৰ ছোৱালীবিলাকক কিবা এটা আকৌ বুজাই আছে। আৰু এইখনেই হ'ল আমাৰ ৭০টা জাতি, আৰু জাতীয়তাৰ বাবে সকলোৱে আগবাঢ়ি আহক। এতিয়া আমাৰ চুদ্ধন ছাৰে দুআষাৰমান ক'ব বঙাইগাঁৱৰ পৰা আহা, আপোনালোকে শুনি থাকক। ভিতৰুৱা অঞ্চলত এনেকুৱা ধৰণৰ এটা প্ৰগ্ৰাম লোৱাৰ কাৰণে চেষ্টা কৰিছে বা আজি লৈছে বা কৰি আছে। তো গতিকে আগন্তুক দিনত যদি আৰু এতিয়া মই বেলেগ ৰুমলৈ আহি গ'লোঁ, আৰু এইখন ৰুমতে আমাৰ ৭০টা জাতিৰ ছোৱালীবিলাকক আমাৰ যিটো নেকি জাতীয় সংগীত, এই সংগীতটো শিকি আছে। আৰু আমাৰ ৭০টা জাতিৰ মহিলাসকলে যাতে প্ৰত্যেকে যাতে আমাৰ নিজৰ জাতিৰ সংগীতটো শিকিবলৈ চেষ্টা কৰে, আৰু অনাগত দিনত যাতে আৰু আগবাঢ়ি যাব পাৰোঁ, তাকে সকলোকে ধন্যবাদ জনাইছোঁ। এতিয়া আমাৰ মুকলি সভা ষ্টাৰ্ট হৈ গ'ল। ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকক। আমাৰ মাজত আজি সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা সকল আছে। এখেতসকলৰ লগত আমি পৰামৰ্শ বহুত আগবাঢ়ি লওঁ, তেখেতসকলৰ পৰা আমি জানিব বিচাৰোঁ, আৰু নিশ্চয় আমাক সহায় কৰি থাকে। দুৰ্বৃত্ত যায় আক্ৰমণ কৰে। আমাৰ কোনোবা ভাইকে কয় ৰাতি 12টা বজাত দূৰণিৰ পৰা যেতিয়া ঘৰত আহে ৰাস্তাতে কোনোবা দুৰ্বৃত্তই আক্ৰমণ কৰে। আমাৰ কেতিয়াবা মা দেউতা, আমাৰ আই মাতৃ, আমাৰ ভনীসকল কেতিয়াবা যদি বজাৰৰ বা কোনোবা সন্ধ্যা হয়, কেতিয়াবা কিবা হয়, ৰাস্তাতে তেওঁলোকক বিভিন্ন ধৰণে অশালীন ব্যৱহাৰ কৰা আমি সন্মুখীন দেখিবলৈ পাইছোঁ। আমাৰ এজন তেজাল ডেকা, তেওঁক কোনোবা দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল। আপোনালোকে জানে, তেওঁ সেই ভূৰবস্তি অঞ্চলৰে এজন আমাৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছিল, আৰু তেওঁক কোনে গুলীয়াই হত্যা কৰিলে, কিয় কৰিলে, আজিলৈ কিন্তু চৰকাৰে তদন্ত কৰি উলিয়াব পৰা নাই। আপোনালোকৰ ওচৰত কেইবাদিন আগত এটা ঘটনা হৈছিল, আৰু সেই ঘটনাত আমি ৭০টা ছাত্ৰ সন্থাই তীব্ৰভাৱে আন্দোলন কৰি সেই ঘটনাৰ আমি উত্তৰ বা সমস্যা আমি বিচাৰিছিলোঁ, আৰু সেই সমস্যা আমি পাইছোঁ, আমি উত্তৰ পাইছোঁ। যোৱা কেইদিন আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা বিভিন্ন মিনিষ্টাৰ আমাৰ BTCৰ কোকৰাঝাৰত এখন কেবিনেট বৈঠক হৈছিল, মানে মিনিষ্টাৰসকলে এখন সভা পাতিছিল, আৰু সেই সভাত আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিল। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কোকৰাঝাৰত একমাত্ৰ সংগঠন যি উত্তৰৰ প্ৰতিনিধিত্ব কৰি আহিছে, সেই উত্তৰৰ ছাত্ৰই সাক্ষাৎ কৰিব পাৰিছে, বেলেগ সংগঠনে কিন্তু সাক্ষাৎ কৰিব পৰা নাই। আৰু এয়া কিন্তু জাতিটোৰ কাৰণে এটা ইতিবাচক। মুখ্যমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰত লগ পাই মই নিজে কৈছিলোঁ যে ছাৰ, BTC যেতিয়া বড়ো আন্দোলন হ'ল, সেই বড়ো আন্দোলনত আমাৰ বিশেষকৈ ৭০টাসকল বেছিকৈ এটা অঞ্চলৰ পৰা আন ঠাইত নিজৰ জীৱন ৰক্ষা কৰি পলাই যাবলৈ বাধ্য হৈছিল। আৰু সেই যেতিয়া মই কৈ আছিলোঁ, সেই সময়তে আমাৰ BTRৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া বহি আছিল, আৰু মই কৈছিলোঁ, আজি ছাৰ আমাৰ ভূমিৰ সমস্যা আছে, আমাৰ মানুহখিনিক ভূমি পাট্টা দিয়া নাই, আমাৰ ডিভোটাৰৰ সমস্যা আছে, আমাৰ বিদ্যালয়ৰ সমস্যা আছে, আমাৰ পানী যোগানৰ সমস্যা আছে, আমাৰ আইফুৱালি দেওচিৰি এইখিনি অঞ্চলত আমাৰ থানা এখন লাগে। গতিকে যেতিয়া মই এই সমস্যাসমূহ কৈ আছিলোঁ, যেনেদৰে BTC চুক্তি মতে যেতিয়া 2003 চনত BTC চুক্তি হৈছিল, সেই BTC চুক্তিত 13 নম্বৰ দফাত স্পষ্টকৈ লিখা আছিল যে যিমানবোৰ মানুহ, খিলঞ্জীয়া মানুহ বড়ো আন্দোলনত ঘৰ বাৰী নিজৰ এৰি বেলেগ জিলাত থাকিবলৈ লৈছে, সেইসকলক পুনৰ সংস্থাপন কৰা হ'ব বা তেওঁলোকক ক্ষতিপূৰণ দিয়া হ'ব। কিন্তু সেই যি দাবী, সেই দাবী কিন্তু আজিলৈকে পালন নকৰিলে। আৰু সেই কথা যেতিয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই হাঁহি হাঁহি প্ৰমোদক সুধিছিল। প্ৰমোদ ছাইডতে আছিল বহি, কি প্ৰমোদ, কি এইবিলাক? সঁচা কথা, কিন্তু মই আপোনালোকক সঁচা কথা কৈ আছোঁ। যেতিয়া মই প্ৰমোদ বড়ো ডাঙৰীয়াৰ আগত আপোনালোকৰ সমস্যা, BTCৰ সমস্যা কৈছিলোঁ, তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডাইৰেক্ট প্ৰমোদক কৈছিল, কি প্ৰমোদ, এইবিলাক কি সমস্যা?
প্ৰমোদ ডাঙৰীয়াই নিজে লগে লগে কৈছিল যে আপোনাৰ নম্বৰটো দিয়ক, ইমিডিয়েট আমি আপোনালোকৰ লগত বহি আছো। কিন্তু আগতে আমাৰ লগত বহাৰ কাৰণে পক্ষপাতি নাছিল। যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া ধমক পাল, যেতিয়া তেওঁ অনুৰোধ কৰি প্ৰমোদ বড়ো ডাঙৰীয়া সত্তৰ ছাত্ৰ সন্থাৰ লগত বহিব লাগে, তাৎক্ষণিকভাৱে উইথিন 7 ডেজৰ ভিতৰত সত্তৰ ছাত্ৰ সন্থাৰ লগত প্ৰমোদ বড়ো ডাঙৰীয়া বহিছে। আৰু এইটো বহিছে যে এইটো অকল আপোনালোক নহয়, আমি নহয়, আমি গোটেইখিনি মিলিয়ে কৰিছোঁ। তেওঁক আমাৰ লগত বহোৱাৰ কাৰণে বাধ্য কৰোৱাইছোঁ। আৰু বাধ্য কৰাই আমাৰ কেইটামান দাবী দিছোঁ। প্ৰধান দাবী, আমাৰ যিসকলক BTCত বসবাস কৰি আছে, যিসকলৰ ভূমি পাট্টা নাই, তেওঁলোকক অতি সোনকালে ভূমি পাট্টা দিব লাগে। আৰু এই দাবীৰ লগে লগে সত্তৰ ছাত্ৰ সন্থাক দায়িত্ব দিছে, অতি কম সময়ৰ ভিতৰত BTCত যিমান আমাৰ ভূমি পাট্টা নাই, আপোনালোককো কৈছোঁ, আপোনালোকৰ যদি কাৰোবাৰ ভূমি পট্টা এতিয়ালৈকে পোৱা নাই, আপোনালোকে খাস বা আমাৰ ফৰেষ্ট লেণ্ডত বসবাস কৰি আছে, আপোনালোকে ভূমি পট্টা পাব। আমাৰ সত্তৰ ছাত্ৰ সন্থাৰ চিৰাং জিলা সভাপতি তথা আমাৰ আঞ্চলিক কমিটিৰ লগত যোগাযোগ কৰিব। উইথিন 7 ডেজ, এসপ্তাহৰ ভিতৰত আপোনালোকে কিন্তু আমাৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগত যোগাযোগ কৰিব লাগিব, কাৰণ আমি এখন লিষ্ট বনাই আছোঁ। আৰু এই লিষ্টত যদি আপোনালোকৰ বাদ পৰি যায়, তেতিয়াহ'লে কিন্তু সেইটো আৰু দেৰি হ'ব। গতিকে আপোনালোকক কৈছোঁ, এসপ্তাহৰ ভিতৰত আমাৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগত যোগাযোগ কৰক। আমি ডাইৰেক্ট আপোনালোকৰ লিষ্টটো আমি প্ৰমোদ বড়ো ডাঙৰীয়াক দিম। আৰু আপোনালোকে ভূমি পট্টা হয়তো অতি কম সময়ৰ ভিতৰত পাব। দ্বিতীয় কথা আমি কৈছোঁ যে আমাৰ যি BTCত সত্তৰসকল বসবাস কৰি আছে, আমাৰ অসম চৰকাৰে কি কৰে, অনুসূচিত জাতিৰ নামত অকল সূতা, কম্বল, টিনপাত, চিলাই মেচিন ইত্যাদি ইত্যাদি এইবিলাক বস্তু দি আমাক ফুৰকাই থয়, মানে আমি যাম ভা। কেন্দ্ৰীয় চৰকাৰৰ পৰা হাজাৰ হাজাৰ কোটি টকা অনুসূচিত জাতিৰ নামত দিয়ে। আমাক অসম চৰকাৰে কি কৰে, অকল 100 কোটি 200 কোটি টকা আমাৰ অনুসূচিত জাতিৰ নামত দিয়ে। আৰু কি দিয়ে, অকল সূতা, কম্বল, চিলাই মেচিন, টিনপাত। গতিকে আমি কৈছোঁ যে আমাক অকল সূতা, কম্বল, চিলাই মেচিন এইবিলাক নালাগে, আমাক লাগে সুৰক্ষা। আমি যে BTCত বসবাস কৰি আছোঁ, আমাক যে দিনে ৰাতি বিভিন্ন সময়ত আমি নিজৰ জীৱন ৰক্ষা কৰাৰ কাৰণে দৌৰি পলাবলৈ হয়, সেই দৌৰি পলাবৰ পৰা যাতে নহয়, আমাক সুৰক্ষা দিব লাগে। আৰু দ্বিতীয় কথা, আমাক ভূমি পাট্টা দিব লাগে, কাৰণ আমি এইখন অঞ্চলৰ বাসিন্দা। আৰু তৃতীয় কথা, যি আমাৰ হাজাৰ হাজাৰ কোটি টকা কেন্দ্ৰ চৰকাৰৰ পৰা আহে, সেই কেন্দ্ৰীয় চৰকাৰৰ পৰা হাজাৰ হাজাৰ কোটি টকা BTCত এখন ডেভেলপমেণ্ট বৰ্ড গঠন কৰিব লাগে। সত্তৰসকলক সুকীয়াকে আমাৰ দাবী, আমাৰ প্ৰাপ্যসমূহ পোৱাৰ কাৰণে BTCত ডেভেলপমেণ্ট বৰ্ড গঠন কৰিব লাগে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই লগে লগে কৈছে যে আপোনালোকৰ BTC বৰ্ড অতি সোনকালে গঠন কৰি দিয়া হ'ব, আৰু আপোনালোকৰ দায়িত্ব অমুক ছেক্ৰেটাৰীক দিয়া হৈছে। গতিকে আপোনালোকৰ কাৰণে এইটো ইতিবাচক, আপোনালোকৰ কাৰণে ভাল। এতিয়া মই বঙাইগাঁৱত থাকি আপোনালোকৰ সুবিধা ল'ব নোৱাৰোঁ, কিন্তু আপোনালোকে যে ইয়াত থাকি সেইটো সুবিধা পাব, মই আপোনালোকৰ কাৰণে কাম কৰি আছোঁ। আৰু যদি আমাৰ ভিডিঅ'টো ভাল পাইছা, তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।